DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিৰ যোগেদি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে লৈ আহিছো সুধাকণ্ঠ ভূপেন হাজৰিকা দিৱসৰ বিষয়ে এটি আকৰ্ষণীয় ৰচনা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। সকলোকে সুপ্ৰভাত। আজিৰ সভাৰ সভাপতিত্বৰ আসন গ্ৰহণ কৰা শ্ৰদ্ধাৰ সভাপতি মহোদয়, উপস্থিত সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, আমন্ত্ৰিত অতিথি আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজি আমি সকলোৱে মহান সংগীতজ্ঞ, গীতিকাৰ, চিন্তাবিদ আৰু অসমীয়াৰ গৌৰৱৰ প্ৰতীক ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যুবাৰ্ষিকীৰ এই শুভ দিনত তেওঁক সোঁৱৰণ কৰিবলৈ একত্ৰিত হৈছো। ভূপেন হাজৰিকা, যাক আমি সুধাকণ্ঠ বুলি সন্মানেৰে সুঁৱৰো, অসম তথা ভাৰতবৰ্ষৰ সংগীত ক্ষেত্ৰৰ এক অমৰ নাম। তেওঁৰ জন্ম 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে অসমৰ নগাঁও জিলাৰ শদিয়া নামৰ স্থানত হৈছিল। সৰু বয়সতেই সংগীতৰ প্ৰতিভা প্ৰকাশ কৰিছিল। তেওঁ গুৱাহাটীৰ কটন কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰিছিল। ডক্টৰ হাজৰিকাদেৱ কেৱল গানেই গোৱা নাছিল, তেওঁ নিজৰ প্ৰতিটো গীতৰ মাজেৰে সমাজক একতা, ভাতৃত্ব, মানৱতা আৰু প্ৰেমৰ বাৰ্তা প্ৰদান কৰিছিল। তেওঁৰ গীতত পোৱা যায় অসমবাসীৰ বেদনা, ভাৰতীয় জাতিৰ আশা-আকাংক্ষা আৰু সমগ্ৰ বিশ্ব মানৱতাৰ স্বপ্ন। ভূপেন হাজৰিকা দেৱ কেৱল গায়ক বা সংগীতজ্ঞ নাছিল, তেওঁ এজন কবি, দৰ্শনশাস্ত্ৰজ্ঞ, চলচ্চিত্ৰ নিৰ্মাতা, সমাজসেৱী আৰু অসমীয়া চিন্তাধাৰাৰ এক পথ প্ৰদৰ্শক আছিল। অসমীয়া চলচ্চিত্ৰ শকুন্তলা, প্ৰতিদ্বন্দ্বী, চামেলি মেমচাহেব আদি ছবিত তেওঁৰ সংগীতৰ অৱদান অনন্য। 2011 চনৰ 5 নৱেম্বৰ তাৰিখে ভূপেন হাজৰিকা দেৱ আমাৰ মাজৰ পৰা চিৰবিদায় লৈ গ'ল। কিন্তু তেওঁৰ গীত, তেওঁৰ ভাৱনা আৰু মানুহৰ বাবে তেওঁৰ অসীম প্ৰেম আজিও আমাৰ অন্তৰত জীৱন্ত হৈ আছে। তেওঁ দেখুৱাই গ'ল, যিমানেই জটিল হওক জীৱন, যদি আমি একত্ৰিত হৈ কাম কৰোঁ, তেনেহ'লে সকলো বাধা অতিক্ৰম কৰিব পাৰি। আজি এই দিনটোত আমি তেওঁক শ্ৰদ্ধাৰে সুঁৱৰি প্ৰতিজ্ঞা লওঁ, তেওঁ যি মানৱতাৰ পথ দেখুৱাই গৈছিল, সেই পথত চলিম। অসম, ভাৰত আৰু বিশ্ব মানৱতাৰ ঐক্য, প্ৰেম আৰু শান্তিৰ বাবে কাম কৰিম। শেষত মই কওঁ, ভূপেন হাজৰিকা দেৱ জীৱন্ত, তেওঁৰ গীত আমাৰ হৃদয়ৰ স্পন্দন, তেওঁৰ কথা আমাৰ চিন্তাৰ প্ৰেৰণা। চিৰস্মৰণীয় সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱলৈ আমাৰ সহস্ৰাদ্ৰ প্ৰণাম।